হেল্ল' নমস্কাৰ গুড মৰ্ণিং। আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকৰ কাৰণে। টাইটেল আৰু থাম্বনেইল দেখিলেই আপোনাৰ এইটো বিশেষকৈ বহুত ইউটিউবৰ এইটোৱে প্ৰব্লেম আহে। যেতিয়া মনিটাইজেশ্যন এপ্লাই কৰে তেতিয়া এইটো প্ৰব্লেম বেছিভাগ পোৱা যায়। 90% এইটো প্ৰব্লেমত আহিয়ে ফচি যায় মানে। তো চাই থাকিব সম্পূৰ্ণকৈ, স্কিপ নকৰিব। তেতিয়া আপুনি নেক্সট যেতিয়া ৰিএপ্লাই কৰিব মনিটাইজেশ্যন, তেতিয়া আপোনাৰ সম্পূৰ্ণ ছাকচেছ হ'ব আৰু গেৰেণ্টি ছাকচেছ হ'বই। মোৰ মতে যদি ভিডিঅ'টো সম্পূৰ্ণ চাই আৰু বুজে হ'বই। তো মানে যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ল'ব। কষ্ট বুজি পাওঁ মই, সেইটোৱে আপোনাক শ্বেয়াৰ কৰোঁ নলেজটো। আপুনি সম্পূৰ্ণ মোক ছাপোৰ্ট কৰক যাতে আগুৱাই যাব পাৰোঁ। আৰু চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন ইউটিউবক শ্বেয়াৰ কৰি দিব যাতে সিহঁতে অলপ সেইকেইটা প্ৰব্লেম নাপায়। যাতে ওৱান টাইমত মনিটাইজেশ্যন এপ্লাই কৰিলে একেবাৰতে এপ্ৰুভ হৈ যায়। এয়াই, সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ চাই থাকিব। আপুনি স্ক্ৰীণত দেখা পাইছে ৰিইউজ কণ্টেণ্ট আৰু কাৰেণ্টলি ইনএলিজিবল ফৰ মনিটাইজেশ্যন। এইটো কি কাৰণে আহিলে আপুনি বুজি লওক আৰু সম্পূৰ্ণকৈ চাই থাকক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰিইউজ কণ্টেণ্ট যদি আহে আপুনি কি কি কৰিব নালাগে ইয়াত লিখা আছে ভালদৰে, আৰু ইয়াছে কি কি কৰিব পাৰে এইকেইটা। তো মোৰ চেনেলত ৰিইউজ কণ্টেণ্ট আহিলে মেইন কথা বুজাই দিছোঁ। ভিডিঅ' যদি কমপ্লেইন কৰে বেলেগ ছ'চিয়েল মিডিয়াৰ পৰা, সেইবিলাক নকৰিব। প্ৰথম নকৰাটো কওঁ, কি কৰিব নালাগে। চেনেলত ঢালিব নালাগে, এইবিলাক ভিডিঅ' বনাব নালাগে। আৰু ছংছ আৰ্টিষ্ট এইবিলাক পাৰ্মিশ্যন মানে মুঠতে বেলেগৰ ছংছ নিদিব। ক্লিপছ দিলে এডিট কৰিলে, কিন্তু আপুনি তাত যদি এটা কাৰোবাৰ পৰা ফেচবুক হওক ইউটিউব য'ৰ পৰা হওক যদি এটা ক্লিপ উঠালে, ক্লিপটো উঠাই যদি আপুনি এটা নেৰেশ্যন নিদিলে বা একো ষ্টৰি লাইন নিদিলে, তেতিয়াহ'লে আপোনাৰ এইটো নহ'ব, কেঞ্চেল হৈ যাব, ৰিইউজত আহি যাব। আৰু কণ্টেণ্ট আপলোড মেনি টাইমছ যদি আদাৰ ক্ৰিয়েটাৰ যদি এনে আপলোড দি থাকে, সেইটো নহ'ব। বেলেগ কণ্টেণ্ট নিদিবই, মেইন কথাটো এইটোৱে আৰু। অকল নিজৰ কণ্টেণ্ট বনাব। আৰু নিজৰ কণ্টেণ্ট কি কি বনাব পাৰিব সেইটো কৈ দিছোঁ, সেইটো বেছি ইম্পৰ্টেণ্ট কথা, মন দি শুনিব। আৰু যদি আপুনি ক'ৰবাৰ পৰা ভিডিঅ' আনে পাৰিব, নিজৰ ডাইলগ থাকিব, ভইচ অভাৰ কৰিব। আৰু স্পৰ্টৰ হ'লে মানে খেলৰ যদি দিয়ে আপুনি এক্সপ্লেইন কৰিব, যেনে কমেণ্টেটৰ কৰে। আৰু আপোনাৰ ৰিয়েকশ্যন ভিডিঅ' হ'লে আৰু আপুনি তাত কমপ্লিমেণ্ট দিব, মানে কি হৈছে কি নাই এইবিলাক। আৰু ষ্টৰি লাইন কমেণ্টেৰী মুঠতে বেলেগৰ ভিডিঅ' যদিও লয় আপুনি ভইচ অভাৰটো কৰিবই, যদি আপোনাৰ ফেচ কেম নকৰে। মুঠতে টেষ্ট কৰে আপুনি যেনেকৈ হ'লেও ভইচ অভাৰ কৰিব আৰু ভেলুৱেট কৰিব। মানে যেনেকৈ হ'লেও যি হওক আপুনি তাত নিজৰ ভইচ নহ'লে ফেচ ভিডিঅ' দেখাবই। অনলি ভিডিঅ' যদি চলাই থাকে তেতিয়াহ'লে আপোনাৰ ৰিইউজ কণ্টেণ্ট আহি যাব। তো ৰিইউজ কণ্টেণ্ট এইটো হৈ গ'ল। আৰু কি কি আহে, আৰু চেনেলত নহয় আপুনি লিংকবিলাক এড কৰিব। মই আপোনাক পাহৰি গৈছিলোঁ, সেইটো কাৰণে আহিছোঁ। আপুনি যেতিয়া ডিছক্ৰিপশ্যনত লিখিব, মই এনেও স্ক্ৰীণত দেখাই দিম, যেতিয়া ডিছক্ৰিপশ্যন লিখিব তাতে আপোনাৰ যোনটো ইনষ্টাগ্ৰাম লিংক বা ফেচবুক সেইবিলাক লিংক দিব, আপুনি নিজৰ লিংক দিব, বেলেগৰ যি টি নিদিব। তো মই কেনেকৈ ডিছক্ৰিপশ্যনটো লিখোঁ মই আপোনাক এইটো স্ক্ৰীণত দেখাই দিম। এনেকৈয়ে লিখিব, তেতিয়া আপোনাৰ মানে তেতিয়া প্ৰব্লেম নহ'ব। আৰু কেনেকৈ হেছটেগ এনেকৈয়ে ভৰাব লিংকছবিলাক। আৰু এইবিলাক লিংকছ প্ৰতিটো ডিছক্ৰিপশ্যনতে লিখিব মানে, তেতিয়া আপোনাৰ মানে সিহঁতে যেতিয়া আপুনি যেতিয়া মনিটাইজেশ্যন এপ্লাই কৰিব নহয়, সিহঁতে চাই মানে আপুনি ৰিয়েল অনাৰ হয় কি নহয়, মানে আপুনি ৰিয়েল হয় কি নহয়, মানে ৰিয়েল ক্ৰিয়েটাৰ হয় কি নহয়। সেইটো কাৰণে এইবিলাক দি থ'লে ভাল। তেতিয়া আপুনি যেতিয়া ক'তো লিখা নাই এইবিলাক দিব লাগে বুলি, কিন্তু এইটো এটা মানে মনিটাইজেশ্যন সোনকালে এপ্ৰুভ কৰাৰ পদ্ধতি বা ছিষ্টেম। এটা ভিডিঅ' এটা দেখা দিছোঁ কেনেকৈ ডিছক্ৰিপশ্যন লিখে, টাইটেল কেনেকৈ লিখে চব চাই ল'ব। তো মই কেনেকৈ টাইটেল লিখিছোঁ সেইটো চাই ল'ব। তাৰ ভিডিঅ' এটা মই হেল্ল' নমস্কাৰ গুড মৰ্ণিং ভিডিঅ' এটা প্লে' কৰিছোঁ, মোৰ নিজৰ ভিডিঅ'টো। তো ধৰি লওক এতিয়া ৰিচেণ্ট আপলোড ভিডিঅ' এটা দিছোঁ, এইটো দেখাইছোঁ কেনেকৈ লিখে। প্ৰথম ভিডিঅ'টো মই ষ্টপ কৰোঁ, চাই লওক। এইটো এনেকৈ ধৰণৰ টাইটেল লিখিব। আৰু সেয়া লিংকবিলাক দিছোঁ, ফেচবুকৰ, ইনষ্টাগ্ৰামৰ, টুইটাৰ, আৰু এনে বিজনেছ ইমেইল এটা দিব। আৰু লগতে এটা ডিছক্লেমাৰ লগাব, কপিৰাইট ডিছক্লেমাৰ, ফেয়াৰ ইউজ বুলি কয়।
তাৰপিছত ইমানটোৱে এইকেইটাই কৰিব। এইকেইটাকে লিখিলে আপোনাৰ মানে মিছলেডিং ডাটাও নাহিব আৰু ৰিপিটেড কণ্টেণ্টো নাহিব। ৰিপিটেড কণ্টেণ্ট মানে এইটো বেলেগ এটা ভিডিঅ' লৈ আহিম আপোনাৰ কাৰণে। এনেকৈ ধৰণৰ লিখিলে হৈ যাব, ইমানেই। দেখা দিছোঁ কি কি মানে মনিটাইজেশ্যন পলিচিও শ্ব' কৰি দিছোঁ যে আপুনি ইয়াত কি কি চাবলৈ পাব। চাওক যে যেতিয়া আপুনি হেৰি কৰিব ৰিভিউলৈ পঠিয়াব, মনিটাইজেশ্যন এপ্লাই কৰিব, যেতিয়া আপোনাৰ 4000 ৱাচ টাইম কমপ্লিট হ'ব আৰু আপোনাৰ 1K ছাবস্ক্ৰাইব কমপ্লিট হ'ব, তেতিয়া আপোনাৰ এইকেইটা চাব। মেইন থিম, চেনেলত কি কেনেকুৱা ভিডিঅ' আপলোড হৈ আছে, আৰু মষ্ট ভিউ ভিডিঅ' চাব, আৰু নতুন ভিডিঅ' চাব, আৰু এইবিলাক ৱাচ টাইম কেনেকৈ আহিছে এইবিলাক, আৰু টাইটেল, থাম্বনেইলছ, ডেছক্ৰিপশ্যন। মানে টাইটেলটো যদি লিখিছে বেলেগ, ভিডিঅ'টো আছে বেলেগ, থাম্বনেইল দিছে জিটি, তেতিয়া নহ'ব। মানে সেইকাৰণে অলপ ভালকৈ যি ভিডিঅ'টোত আছে সেইটোৱে টাইটেল লিখিব, সেইটোৱে থাম্বনেইল লিখিব, সেইটোৱে ডেছক্ৰিপশ্যনত লিখিব। উল্টা পুল্টা লিখি নিদিব, ৰিজেক্ট হৈ যাব পাৰে মনিটাইজেশ্যনটো। এইকেইটাই আৰু মেইন বস্তু, মেইন থিম, মেইন ভিডিঅ'। আৰু ভিডিঅ' যেতিয়া দিব, ইফালে চাই নহয়, এতিয়া কেমেৰাৰ সন্মুখত চাই ভিডিঅ' বনাব, ফেচ কেম ভিডিঅ' বনালে। আৰু অডিয়েঞ্চৰ লগত মানে কানেক্টিং হিচাপে মানে কথা পাতি ভিডিঅ' বনাব, তেতিয়াই হ'ব। মানে এইবিলাক চাই এনেই যি টি ভিডিঅ' বনালে নহ'ব, মানে ৰিজেক্ট হৈ যায়। মেইন এনেকুৱা আৰু কথাটো। তো ভিডিঅ'টো মই যেনেদৰে চব দেখালোঁ, আপুনি সেনেকৈ ফ'ল' কৰিব, তেতিয়া আপোনাৰ প্ৰথমবাৰতে মনিটাইজেশ্যন এপ্লাই হৈ যাব। যেতিয়া আপোনাৰ 4000 ৱাচ টাইম আৰু 1K ছাবস্ক্ৰাইব কমপ্লিট হ'ব, তেতিয়া আপোনাৰ এপ্লাই কৰি দিব, লগালগ হৈ যাব, এপ্ৰুভ হৈ যাব। তো ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু অন্য এটা ভিডিঅ'লৈ লগ পাম তেন্তে, বাই বাই।